বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল অসমী কি কৰিলো কি নাই তাৰ ঘৰৰ ভিতৰতে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছো তেন্তে ভিডিঅ'টো আগবাঢ়ো তেন্তে যিহেতু টেকেলি কমাবলৈ এইটোৱে অন্যতম উপায় শৰীৰ চৰ্চা গতিকে শৰীৰ চৰ্চা কৰি ল'লোঁ এতিয়া আপোনালোকক এটা খেল দেখাম এই খেলটো চাইছোঁ গোটেইকেইটা মোৰ ভাগিন দুজনী আছে মই আছোঁ আমি এতিয়া কল 4টা আছে মানুহ আমাৰ 2টা 3টা কিন্তু আমি কল বিকাশ দাৰ চেলেঞ্জ কৰে বিকাশ দাৰ ফুড চেলেঞ্জটো চাইছোঁ গতিকে আমাৰ চেলেঞ্জটো চাইছোঁ এতিয়া এই কল আমাৰ আছে এটা 2টা 3টা 4টা কল আছে এই 4টা কল তাহাঁত দুজনী হাতত মই এতিয়া তাৰ এই 2টা কল দিম এই 2টা কল মই তাহাঁত দুজনীক দিম তাহাঁত দুজনী এতিয়া যোনজনীয়ে ফাৰ্ষ্ট খাব পাৰিব সেইজনীকে মই এতিয়া 100 টকা এটা গিফ্ট দিম মিছাকে সঁচাকে দিম 100 টকা এটা দিম যোনজনীয়ে ফাৰ্ষ্ট খাই এতিয়া মই সেইটো চেলেঞ্জ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া চেলেঞ্জটো আমাৰ আমি মই ৰেডি কৰি লওঁ ৰেডি 1 2 3 ক'লেহে কলটো চেলাব লাগিব সময় মাত্ৰ 2 মিনিট 1 2 3 ষ্টাৰ্ট কল খোৱা প্ৰতিযোগিতা আমাৰ এতিয়া বিজয়ী হৈছে আমাৰ অনিন্দিতা গতিকে অনিন্দিতাক মই 100 টকা দিছোঁ এতিয়া আমাৰ এই বিজয়ী 100 টকা দিছোঁ হাত চবে বজাই দিব লাগে চবে এই কলৰ প্ৰতিযোগিতা শেষ হ'ল কলৰ প্ৰতিযোগিতাক বিজয়ী অনিন্দিতাক এতিয়া আমি 100 টকা প্ৰদান কৰিলোঁ তাৰপিছত এতিয়া এইটো মই খাওঁ আমাৰ বাৰীৰ পাছফালে দেখিছে বন্ধুসকল কালি বৰষুণ দিয়াৰ ফলত কিমান পানী হ'ল বহুত বেছি পানী হ'ল মানে কালি বৰষুণৰ ফলত মই সেইকাৰণে কালি কলৈকো ওলাই যাব নোৱাৰিলোঁ তথাপিতো আজি লগৰ এটা ঘৰলৈ গৈছিলোঁ তাহাঁতৰ ঘৰত শহাপহু পুহিছে বহুত ধুনীয়া ধুনীয়া শহাপহু আছে তাহাঁতৰ শহাপহু পুহিছে মই ভাল লগা কেইটামান ভিডিঅ' আপোনালোকলৈ বুলি লৈ আহিছিলোঁ বাৰু চাওকচোন কেনে পায় ভিডিঅ'কেইটা ভাল পালে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব মই য'ত ত'ত ফুৰোঁতে বা নিজৰ ঘৰত থাকোঁতে বনোৱা ভিডিঅ'হে হৈছে সেইকাৰণে ইমান ভাল নাপাব পাৰে গৈছোঁ ভাগিনজনীয়ে মাতি আছে যিহেতু দোকান যাব লাগে ৰাতিকে আমি মাংস খাম মাংস বন্ধুসকল আমি আহি দোকান পালোহি এতিয়া দোকানত মই বজাৰ কৰি লৈছোঁ তাৰপিছত আপোনালোকক মই ভিডিঅ'টো দেখাই থাকিম মই আহিছোঁ এতিয়া আমাৰ গাঁৱৰ গগৈদা দোকানলৈ অলপ ঘৰুৱা সামগ্ৰী ল'বলৈ আছে আৰু আমাৰ ওচৰৰ পাজৰে এয়া পলাইছে দেখি পেলাই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ব্ৰইলাৰ ৰেডি কৰিছোঁ মই যিহেতু ভ্লগছটো দিনতে বনাইছিলোঁ কিন্তু হ'লেও ৰাতিলৈকে বনাই দিছোঁ আৰু সকলোৱে দেখিব পাৰিব সামুথুৰে মেইন ফাংচনটো আৰু এইটো আছে এই বস্তুটো কোনে ভাল পায় এইটো ৰঙালাও আলুগুটি মাংস মছলা দিয়া হৈছে ৰেড চিলি চিকেন মছলা জিৰা ধনিয়া সকলো দি দিছোঁ ৰেড চিলিটো কম পৰিমাণে দিয়া আছে অলপ দিন ৰঙালাও দিছোঁ যিহেতু ব্ৰইলাৰ মাংস ৰঙালাওটো দিলে খাবলৈ বহুত ভাল হয় আশা কৰিছোঁ মোৰ ভিডিঅ'বিলাকে আপোনালোকক মনোৰঞ্জন দিব নোৱাৰিলোঁ চাই ভাল পাইছে নহয় জানো গতিকে আপোনালোকৰ এই সহযোগিতা মই সদায় কামনা কৰিছোঁ আপোনালোকে যে আগলৈ মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে ধন্যবাদ